হেল্ল' এভৰিৱান, দীপুজ ট্ৰেভেল ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আৰু আজি আমি আহিছোঁ ৱেষ্ট কাৰ্বি আংলঙত অৱস্থিত হৈ থকা নেচাৰনেষ্ট ৰিজৰ্টলৈ। তেনেহ'লে ব'লক আপোনালোককো দেখাওঁ। চ' গাইজ দেখিবলৈ পাইছে বৰ্তমান আমি নেচাৰনেছত এণ্ট্ৰি কৰিছোঁহি। আৰু ইয়াৰে এণ্ট্ৰি ফিজ কিমান, থকাৰ সুবিধা, খোৱাৰ সুবিধা কেনেকুৱা সকলোখিনি জনাই আছোঁ। আমাৰ লগত ভিডিঅ'ত শেষলৈ জড়িত হৈ থাকক। আৰু এয়া দেখিব পাইছে কাউণ্টাৰ, আৰু পাৰ পাৰ্চন প্ৰাইচ হৈছে 50 ৰুপিজকৈ। আৰু ইয়াতে থাকিবলৈ কটেজ আছে, আৰু কটেজৰ প্ৰাইচ হৈছে 2000 টকাকৈ। আৰু ইয়াৰে মেইন চাব লগা ভিউ পইণ্টটো হৈছে এইটো, চাওক। আৰু যদি আপোনালোকে ইয়ালৈ আহিব খোজে, মেপত নেচাৰনেষ্ট ৱেষ্ট কাৰ্বি আংলং মাৰিলে আপুনি পাই যাব। সঁচাকৈ খুবেই সুন্দৰকৈ প্ৰকৃতিৰ বস্তুৰে বাঁহ কাঠেৰে সুন্দৰকৈ সজাইছে, আৰু দেখিবলৈ সঁচাকৈ ভাল লাগে। যিসকলে প্ৰকৃতিৰ প্ৰেমী হয় তেওঁলোকৰ কাৰণে এই ঠাইডোখৰ খুবেই ভাল পাব আহি। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক সহায় আগবঢ়াম। চ' গাইজ, এতিয়া আমি নেচাৰনেছৰ পৰা বিদায় ল'লোঁ, আৰু আমি অন্য এঠাইলৈ গৈ আছোঁ। ভিডিঅ'ত শেষলৈ জড়িত হৈ থাকক, খুবেই ভাল লাগিব। হেল্ল' এভৰিৱান, দীপুজ ট্ৰেভেল ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আৰু আজি আপোনালোকক লৈ আনিছোঁ ৱেষ্ট কাৰ্বি আংলঙত অৱস্থিত হৈ থকা গ্ৰীণ ভেলী চেলা ৱাটাৰফল। খুবেই সুন্দৰ, তেনেহ'লে ব'লক। ৱাটাৰফলটো খুবেই সুন্দৰ। চ' ব'লক আমাৰ লগত আপোনালোককো দেখাওঁ। আমি আগবাঢ়ি গৈ আছোঁ। চ' গাইজ, নেচাৰনেছৰ পৰা এই ৱাটাৰফলটো প্ৰায়ে 6-7 কিলোমিটাৰ হ'ব। আৰু ইয়ালৈ বাইকেৰে বা স্কুটিৰেহে আপোনালোকে আহিব পাৰিব, 4 চকাৰ সুবিধা নাই। প্ৰায় কেঁচা ৰাস্তা। আইটোৱে পূৰা এক্সাইটমেণ্ট হৈ আছে গা ধুবৰ কাৰণে। কেনেকুৱা আইটো? একদম ফটো চটো মাৰিবৰ কাৰণে একদম লৈ আহিছে দেই। ফাৰ্ষ্ট টাইম ৱাটাৰফলত গা ধুব আইটোৱে। হাফ পেণ্ট কিনি থৈছে। প্ৰায়ে গাইজ আমি তললৈ আহি পালোঁ, দেখিবলৈ পাইছে। এয়া দেখিবলৈ পাইছে সৰুকৈ দলং এখন পাৰ কৰি গৈ আছোঁ। আৰু ইয়াতে কিমান টিকেট হয়, কি কথা সকলোখিনি জনাই আছোঁ, ব'লক। পৰিৱেশটো গাইজ দেখিবলৈ খুবেই সুন্দৰ লাগিছে। আৰু গাইজ ইয়াৰে টিকেট পাৰ পাৰ্চন 50 ৰুপিজকৈ। চ' গাইজ, ৱাটাৰফলটোতো আহি পালোঁ বৰ্তমান। ইমান সুন্দৰ, বিলিভ কৰিব নোৱাৰি, সঁচাকৈ ইমান সুন্দৰ ৱাটাৰফল থাকিব পাৰে। চ' চাওক, আপোনালোককো দেখাই আছোঁ। চ' গাইজ, মেঘালয়ত বহুত ৱাটাৰফল দেখিলোঁ, বাট কাৰ্বি আংলঙৰ ৱাটাৰফলটো কিছু ইউনিক হয়, চাওকচোন। আৰু গাইজ ইয়াতে মেঘালয়ৰ দৰে ছুইমিং কৰিবলৈ কোনো ধৰণৰ লাইফ জেকেট কিনিব নালাগে এক্সট্ৰাকৈ। ইয়াতে আহি দুগৰাকী ভাল ফ্ৰেণ্ড লগ পালোঁ, যাৰ নাম হৈছে বৰষা আৰু অলকেশ। তেওঁলোক কাৰ্বি আংলঙৰে হয়। চাওক গাইজ, এওঁলোকে কিমান ৰিক্সত ৱাটাৰফলৰ একদম ওপৰত উঠি দিছে, চাওক, দেখিছেনে? চ' গাইজ, ৱাটাৰফলটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। চ' আজিলৈ বাই বাই।